প্ৰথমতে সকলোকে ধন্যবাদ আমাৰ ইয়ালৈ অহা আৰু সংবাদ সংগ্ৰহ কৰাৰ কাৰণে। তো আমাৰ আজি সেকেন্ড চেন্ট্ৰেল এক্সিকিউটিভ মিটিং আছিলে কোজামা পোষ্ট জাতি নিৰ্মাথকৰ, আৰু লগতে আগন্তুক দিনত কেনেকৈ সংগঠনটো আগবঢ়োৱা যায় আৰু আমাৰ যিবিলাক ইস্যু আছে সেই ইস্যুবিলাক কেনেকৈ ফুলফিল কৰিব পাৰি সেই লৈয়ে আমাৰ আজি আলোচনা হ'ল দিনজোৰা। আলোচনা মানে আমাৰ যিটো দীৰ্ঘমেধি এটা দাবী চলি আছে ST শিডিউল ট্ৰাইবৰ, তো শিডিউল ট্ৰাইবটো আজি আপোনালোকে জানে যে বিজেপি চৰকাৰ যেতিয়া নাছিলে 14 চনত ইয়াতে বঙাইগাঁৱত আহি আমাৰ বৰ্তমানৰ যি প্ৰাইম মিনিষ্টাৰ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে আহি কৈ গৈছিলে যে যদি বিজেপি চৰকাৰ আহে 24 ঘণ্টাৰ ভিতৰত ST দিয়া হ'ব, কিন্তু STটো কিয় আজিলৈকে দিব পৰা নাই? কাৰণ আমি অলৰেডি আমাক ST হ'বৰ কাৰণে কোচবিলাকক বা কোচ ৰাজবংশীবিলাকক ST হ'বৰ কাৰণে যিটো ক্ৰাইটেৰিয়া লাগে জনজাতিকৰণ কৰিবৰ কাৰণে এইটো আমি ফুলফিল কৰি থৈছোঁ অলৰেডি। তো যদি আমাৰ ক্ৰাইটেৰিয়া আছে, যদি সংবিধানৰ গণ্ডিত থকা ক্ৰাইটেৰিয়াবিলাক আমি ফুলফিল কৰিছোঁ, তেনেহ'লে কাৰ প্ৰব্লেমৰ কাৰণে কিহৰ কাৰণে আমাক আজিলৈকে STটো দিয়া নাই? আৰু STটো নিদি পেলাই উল্টা নিজৰ ভূমিপুত্ৰ ইয়াৰ স্থানীয় আদাৰ ইণ্ডিজিনিয়াছ গ্ৰুপবিলাকৰ মাজত মানে এটা ক্লেছ লগোৱা নিচিনা সততে দেখা পোৱা যায়। গভৰ্ণমেণ্টে কয় অমুকে বিৰোধিতা কৰে, তমুকে বিৰোধিতা কৰে, কোচবিলাকক ST দিলেকে তমুকৰ বিৰোধী মানে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ প্ৰব্লেম হ'ব বুলি অজুহাত দেখুৱাই থাকে। তো গভৰ্ণমেণ্ট এখনৰ কামটোৱে হ'ল যে সংবিধানৰ আওতাত থাকি যিবিলাক অৰ্গেনাইজেশ্যনে বা কোনোবা এটা কমিউনিটিয়ে যদি তেওঁলোকৰ প্ৰাপ্য আদায় কৰি ল'ব বিচাৰে, তেওঁলোকৰ প্ৰাপ্যবিলাক তেওঁলোকক দি দিব লাগে বা ফুলফিল কৰাই দিব লাগে। এই ক্ষেত্ৰত আমি বিজেপি চৰকাৰটো ফেইল হোৱা নিচিনা পাইছোঁ, কাৰণ তেওঁলোকে যিটো এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ প্ৰব্লেম যদি আছে তেওঁলোকৰ এই বহি কেনে আলোচনাৰ মাধ্যমেদি কিয় একলগত ৰাউণ্ড টেবল কনফাৰেঞ্চ এটা কৰাই দিয়া নাই আজিলৈকে? কিয় খালি অকল অজুহাত দেখুৱাই থকা হয় যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ অসুবিধা হ'বৰ কাৰণে আমাক STটো দিয়া হোৱা নাই? অথচ আপোনালোকে দেখা পাই আছে ডে বাই ডে আমি লেণ্ডলেছ হৈ গৈ আছোঁ। আমাৰ যিবিলাক জেগা আছিলে, আমাৰ পূৰ্বপুৰুষৰ যিবিলাক ভূমি আছিলে, সেই ভূমিবিলাক আজি বহিৰাগত মানুহৰ দ্বাৰা দখল হৈ যায় আছে আৰু আমি একো কৰিব পৰা নাই। তো এই বিষয় লৈ আজি আলোচনা হৈছে, আৰু আগন্তুক দিনত আমি আমাৰ যিটো ST ট্ৰাইবেলশ্বিপ পোৱাৰ কাৰণে যিটো আন্দোলন চলি আছিলে এইটো আৰু তীব্ৰতৰ কৰাৰ কাৰণে আমি আলোচনাটো কৰিছোঁ। গণতান্ত্ৰিক প্ৰচেছত কেনেকৈ ষ্ট্ৰংলি মানে জনজাতিকৰণৰ আন্দোলনটো আগুৱাই লৈ যাব পৰা যায়, তাৰ কাৰণেই আজি মেইন আলোচনা আৰু এক্সিকিউটিভৰ মিটিঙত মানে আলোচনা হৈছে অৰ্গেনাইজেশ্যনটো কেনেকৈ ষ্ট্ৰং কৰা যায় এই বিষয়ে। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।